জিলা অন্তৰ্গত আমাৰ ফাইলাগুৰি আৰু ঠাকুৰপুৰ যিটো মণ্ডল কংগ্ৰেছ আছে সেই মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত আমি হাত সে হাত জোৰো প্ৰগ্ৰামটো আজি মানে নিৰূপণ কৰিলোঁ কিয়নো আমাৰ এই হাত সে হাত জোৰো প্ৰগ্ৰাম কোকৰাঝাৰ জিলাৰ বিভিন্ন মণ্ডল আৰু বিভিন্ন ব্লকবোৰত আমাৰ চলিয়ে আছে তো তাৰে এটা অংশ হিচাপে আজি আমি ইয়াত কৰিছোঁ আৰু আমি বৰ ধুনীয়া এই আমাৰ অঞ্চলৰ ৰাইজৰ সঁহাৰি পাইছোঁ আৰু আশা কৰি আছোঁ ভৱিষ্যতে আমাৰ যি কংগ্ৰেছৰ সাংগঠনিক এই সাংগঠনিক দিটো বৰ মজবুত হৈ আহি আছে আৰু হ'ব আৰু পৰৱৰ্তী ইলেকশ্যনবোৰত আমি যে ভাল ৰিজাল্ট এটা পাম এইটো আমি বৰকৈ আশা কৰি বহি আছোঁ কংগ্ৰেছৰ পৰা অলৰেডি 3-4টা আমাৰ মানুহ ওলাই আহিছে কিন্তু আমি এতিয়াই এক্সপ'জ কৰিব নোৱাৰোঁ কিয়নো ইয়াতে অলপ আগতে আপোনালোকে শুনিলে ডিলিমিটেশ্যনৰ কাৰণে কোকৰাঝাৰ সমষ্টিটো যিটো ST সমষ্টি এই ST সমষ্টিটো ইয়াত থাকিব নাথাকিব এটা প্ৰশ্ন আহি পৰিছে যদি ST সমষ্টি হিচাপে আহে ST মানুহ আমাৰ 3জনমান অলৰেডি ওলাই আহিছে আৰু যদি নন ST হৈ যায় কোকৰাঝাৰ লোকসভা সমষ্টিটো তেতিয়াহ'লে আমাৰ আৰু বাগা প্লেয়াৰ বুলি ক'ব পাৰে ৰাজনীতিকভাৱেও একদম বাগা প্লেয়াৰ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ইহঁতে থিয় হ'বৰ কাৰণে সাজু হৈ আছে আজি আমাৰ প্ৰগ্ৰামটো হ'ল হাত সে হাত জোৰো যাত্ৰা আমাৰ কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ অন্তৰ্গত শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আমি দুটা মণ্ডল কংগ্ৰেছ কমিটিত আজি কাৰ্যসূচী পালন কৰিলোঁ আৰু এই কাৰ্যসূচীত আমাৰ ৰাহুল গান্ধীজী সুদূৰ কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈকে যি ভাৰত জোৰো যাত্ৰা কৰিছিল তাৰ ফলত মানুহৰ লগত মত বিনিময় কৰি যি অভিজ্ঞতা পাইছিলে সেই অভিজ্ঞতাৰে আমাৰ ৰাইজক এখন চিঠি লিখিছে সেই চিঠি আমি প্ৰতিটো মণ্ডলৰ অন্তৰ্গত বজাৰসমূহত দোকানপাট আৰু সকলো শ্ৰেণীৰ ৰাইজকে আমি চিঠিখন দিবলৈ সক্ষম হৈছোঁ আৰু এই চিঠিত আজি ফাইলাগুৰি মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত ইয়াৰ বজাৰত আমি চিঠি বিলি কৰোঁতে এনেকুৱা ৰাইজৰ আগ্ৰহ দেখিলোঁ যে মানুহে বিচাৰি এই চিঠিখন লৈছে গতিকে আগন্তুক দিনত এই BJP চৰকাৰৰ যে অপশাসনৰ পৰা মুক্তি পাবলৈ ৰাইজ সজাগ হৈছে এইটো ইয়াৰে জ্বলন্ত প্ৰমাণ